নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ। ৰাতিপুৱা শুই উঠি সূৰ্য উদয় হোৱা দৃশ্য, লগতে আকৌ ঘৰৰ সন্মুখত এখন ফুলনি বাগিচা, কি যে সুন্দৰ পৰিৱেশ নহয়নে বাৰু। আজি আকৌ আমাৰ ঘৰত হৈছে ন খোৱা। ন খাবৰ বাবে ৰাতিপুৱা শুই উঠিয়ে এয়া শাকনি বাৰীলৈ গ'লোঁ। শাকনি বাৰীত এয়া বোৱাৰী দুগৰাকীয়ে এয়া শাক তোলাত ব্যস্ত হৈ আছে। সকলোৱে এয়া শাকত মইচা শাক হৈছে, পালেং, লাই, কি যে ধুনীয়া হয়নে। প্ৰকৃতিয়ে কি যে অমূল্য উপহাৰ দিছে আমাক। ইমান ধুনীয়াকৈ লাই শাকবোৰ হৈ আছে। তাৰপিছত আকৌ এয়া ভাইটিয়ে ন খাবৰ বাবে চুঙা কটাত ব্যস্ত। এয়া চুঙা কাটি আছে। মই আকৌ কৈছোঁ চুঙাকেইটা বহুত সৰু সৰু হ'ব। সি খুব লৰালৰিকৈ বাঁহ কাটি আনিছে। আমাৰ যিহেতু ন খাওঁতে সদায় চুঙা চাউলে খোৱা হয় বেছিভাগ, সেইকাৰণে চুঙাকেইটা ধুনীয়াকৈ এয়া বোৱাৰীয়ে ধুইছে ভালকৈ। চুঙাকেইটা ধুই মেলি এয়া ভালকৈ চুঙাকেইটা শুকাবলৈ দিছে। অলপ শুকাইছে, বহুত ভালেমানবোৰ চুঙা কটা হৈছে। তাৰপিছতে আকৌ এয়া যিহেতু আমি কলপাতত খাম, কলপাত এয়া কটাত ব্যস্ত। ময়ো কাটিছোঁ, সহায় কৰি দিছোঁ অকণমান কলপাত। এয়া বোৱাৰী ছোৱালীকেইজনীও আছে লগতে, সিহঁতিও সহায় কৰি দিছে। কলপাত জাপিছে, তাই কাটিছে, ময়ো জাপি আছোঁ। কলপাতত খাই খুব ভাল লাগে নহয়নে। কলপাতত খোৱা ভাত খোৱা মজাই বেলেগ, খুব সোৱাদ হয়। মই বহুত ভাল পাওঁ কলপাতত ভাত খাই। আৰু এয়া মাজু ভাইটিয়ে আকৌ কেইটামান মাছো ধৰি আনিছে ফিচাৰীৰ পৰা। এয়া মাছ, জিৰণীয়া মাছ কেইটামান পালে, বেছি নাপালে বাৰু। তাৰপিছতে এয়া মই কোমোৰা পাচলি কাটি দিছোঁ সোনকালে অলপমান, যিহেতু কোমোৰা আৰু পাতিহাঁহ বনাব। এয়া পাতিহাঁহ মাৰিলে সিহঁতি। তাৰপিছত আমি পাচলি কটাত ব্যস্ত হৈ আছোঁ। অকণমান আগতীয়াকৈ পাচলিও কাটি লৈছোঁ। এয়া মায়ে আকৌ চুঙাত চাউল ভৰাইছে। এয়া চুঙাত ভৰোৱাত ব্যস্ত হৈ আছে। চবেই ভাগে ভাগে লাগি আছে আৰু, যিহেতু ন খাব গধূলিকৈ, ন খোৱা মানুহো মাতিছে বহুত। এতিয়া চুঙা এয়া মায়ে ভৰাইছে, আমিও ভৰাম আৰু। মায়ে চুঙা চাউল ভৰাইছে, বৰা চাউল হয়, তিয়াই থৈ দিয়া আছিল। আৰু ইফালে এইটো ক'লা বৰাও চুঙাত ভৰাই আছে। সকলোৱে মিলি ভৰাম আৰু এতিয়া ভৰালোঁ সকলোৱে মিলি। এতিয়া বৰ্তমান মায়েহে ভৰাই আছে। খুব ভাল লাগে চুঙা চাউলৰ ভাত খাই। আমাৰ প্ৰতিবাৰে ন খোৱাত চুঙা চাউলেই খোৱা হয়, সেইকাৰণে বেছিভাগ চুঙা চাউলেই আৰু সেই হয়। এইফালে আকৌ মাজু বোৱাৰীয়ে এই হাঁহটো পাখিবোৰ গুচাই আছে। চবেই কামে কামে ব্যস্ত হৈ আছে। তাই ধুনীয়াকৈ নোমবোৰ গুচাই দিছে। আলহী আহিলে, আলহীৰ লগতে মই আকৌ চাহ একাপো খাই ল'লোঁ। এয়া তাৰপিছত এয়া ভাইটি চুঙাকেইটাত পানী ভৰাই খেৰে সিহঁতি সোপা দি আছে। এয়া ধুনীয়াকৈ সোপা দিছে। পানীটো সিহঁতি জোখত ভৰাই লৈছে। আমি পানী ভৰাই দিয়া নাই বাৰু, অকল চাউলকেইটাহে ভৰাই দিছিলোঁ, মায়েও ভৰাই দিছিলে। এই ধুনীয়াকৈ সিহঁতি ভালেমান চুঙা বহুত, গতিকে সকলো অলপ সময় হৈছে চুঙাকেইটা এনেকৈ ভৰাবৰ কাৰণে। আৰু আমি মাইকী মানুহে বৰকৈ দিব নোৱাৰোঁ। ইফালে আকৌ এয়া আমাৰ বাইদেউ ছোৱালীজনীয়ে মাছ ফ্ৰাই কৰি আছে। সিহঁতি আকৌ চাই আছে দেই, ভতিজাকেইজনীয়ে ধুনীয়াকৈ চাই সিহঁতক কিবা এটা ধেমালি কৰি আছে। বোলে মাছ দুয়োজনীয়ে ফ্ৰাই কৰি আছে, বোৱাৰীও ফ্ৰাই কৰি আছে এইফালে, আৰু এইফালে আমাৰ বাইদেউ ছোৱালী ধুনেও ফ্ৰাই কৰি আছে। ধুনীয়াকৈ সিহঁতি ফ্ৰাই কৰি আছে মাছবোৰ। তাৰপৰা চুঙাখিনি চব হৈ গ'ল। খেৰে এয়া সোপা দিলে, পানী দুনি ভৰাই। এতিয়া আকৌ এইখিনি জুইত দিব লাগিব নহয়, গতিকে জুইত দিবৰ কাৰণে সিহঁতি সাজু কৰি লৈছে। এয়া জুই দি আছে। জুই প্ৰায় 10-15 মিনিটমান দিবলগীয়া হয়। জুই 15-20 মিনিটমান দিলেহে চুঙাটো ধুনীয়াকৈ সিজে। এয়া তাতে ধুনীয়াকৈ মাজতে কলগছ এজোপা দি লৈছে আৰু ভালকৈ চুঙাখিনি পুৰিছে। আমি ওচৰতে জুই ফুৰাই আছোঁ আৰু দেই, যিহেতু ঠাণ্ডা বতৰ। তাৰপিছতে আকৌ এয়া 3খনমান ৰেডি হৈ গ'ল মাছ। তাৰপিছত এয়া মাংস বনাইছে, মাছ বনাইছে, কেইবাবিধো এয়া হৈছে। আকৌ লাই শাকৰ মাছৰ মাথা ভাজি, কেইবাবিধো আইটেম বনোৱা হৈছিল। বনাই হৈ ইয়াত আমি আৰু খোৱাতহে ব্যস্ত আৰু দেই। এয়া ক'লা বৰা চাউল, বগা বৰা চাউল, কেইবাবিধো আইটেম বনোৱা হৈছিল আৰু। বাই বাই।